হাগ্ৰামা মহিলাৰ জীৱনৰ মানে মই অকল হাগ্ৰামা মহিলাৰ যোগেদি গোটেই বড়ো আন্দোলনটোৰ সামান্য আভাস দিবলৈ চেষ্টা কৰিছোঁ। আমাৰ দুই পাৰৰ মানুহৰ মাজত কিছু ভুল বুজাবুজি আছে। অসম আন্দোলনৰ সময়ত বড়োসকলৰ অলপ তেওঁলোক অসন্তুষ্ট আছিল কিছু কথাত। তেওঁলোকৰ আন্দোলনৰ সময়ত আমাৰ এপাৰৰ মানুহৰ কিছু অসন্তুষ্টি আছিল। গতিকে অসমীয়া ভাষী আৰু বড়ো ভাষীসকলৰ মাজত যিটো এটা মানে ভুল বুজাবুজি হৈ আছে, সেই কথাবিলাক মই এই কিতাপখনৰ যোগেদি নোহোৱা কৰিব খুজিছোঁ। মই আচলতে এই দুইটা মানে সুঁতিৰ মিলনৰ কাৰণে হাগ্ৰামা মহিলাৰীক মই সাঁকো হিচাপেহে লৈছোঁ। কাৰণ BTADত অলৰেডি তেওঁ সকলো জনগোষ্ঠীক একেলগ কৰি পেলাই অসমীয়া ভাষীসকলৰ সৈতে একেলগে তেওঁ এটা সুন্দৰ পৰিৱেশৰ ৰচনা কৰি গ'ল। আৰু সেইখিনি আমি লাহে লাহে অনুভৱ কৰিছোঁ। বড়োসকলে য'ত অসমীয়া কথা ক'বলৈ এৰি দিছিলে, এতিয়া সেই বড়ো অধ্যুষিত অঞ্চলখিনিত, বসতি প্ৰধান অঞ্চলখিনিত সকলোৱে অসমীয়া বুজি পোৱা হৈছে, অসমীয়া ক'বলৈ লৈছে, যিটো আমাৰ কাৰণে খুব ভাল লক্ষণ। গতিকে এই লক্ষণটো সুদূৰ প্ৰসাৰী হওক, এই কথাখিনি সকলোৰে মাজলৈ যাওক। বড়ো আন্দোলনৰ কথাখিনি যিখিনি তেওঁলোকে কিয় আন্দোলন কৰিবলগীয়া হ'ল, আমাৰ মানুহে অলপ বুজক। দুটা সুঁতিৰ মাজত বুজাবুজিৰ কাৰণে মই হাগ্ৰামা মহিলাৰ সাঁকো হিচাপে লৈছোঁ। আৰু তেওঁৰ যিটো সশস্ত্ৰ সংগ্ৰামেই যি কাৰণেই নলওক, কোনোবাই গণতান্ত্ৰিকভাৱে কৰিব পাৰে, কোনোবাই সশস্ত্ৰভাৱে কৰিব পাৰে। তেওঁ সশস্ত্ৰ সংগ্ৰাম কৰিছিল, তাৰ পৰা তেওঁ সেইটো সফল হৈছে। তেওঁক মান্যতা দিছে, কেন্দ্ৰীয় চৰকাৰে দিছে, চুক্তি কৰিছে তেওঁৰ লগত। গতিকে আমি তেওঁক সকলোৱে গ্ৰহণ কৰি যিটো BTCৰ ডেভেলপমেণ্ট, যিটো উন্নয়ন হ'ল, সেইটো আজি সকলোৱে ভোগ কৰিছে। গোটেই অসমৰ উন্নয়ন, আজি BTCৰ উন্নয়ন মানে অসমৰ উন্নয়ন। গতিকে এইটো নহয় যে তেওঁলোকে কিবা পালে কাৰণে আমি বেয়া পাবলগীয়া আছে। গতিকে এই কথাবিলাক, সেই ভুল বুজাবুজি, মূল কথা হ'ল ভুল বুজাবুজিবিলাকৰ অন্ত হওক। মই অকলে কৰিব পৰা কামৰ ভিতৰত লিখাটোৱেই কৰিব পাৰোঁ। গতিকে মই সেইটো এটা মোৰ সামান্য পদক্ষেপ হিচাপে মই গ্ৰহণ কৰিছোঁ। ভৱিষ্যতেও মই এনেকুৱা বহু কাম কৰাৰ পৰিকল্পনা আছে জনগোষ্ঠীসমূহক লৈ পেলাই। আৰু ইয়াত সকলোৱে মোক প্ৰশ্ন কৰিছে, হাগ্ৰামা মহিলাৰ লগত সংগীত শব্দটো ক'ৰ পৰা আহিল? তেওঁ শৈশৱেই বাৰু। সংগীতটোৰ কাৰণে চবৰে এটা মানে হৈছে ৰহস্য। কিন্তু আপোনালোকে জানিলে সকলোৱে অসমবাসীয়ে আচৰিত হ'ব যে হাগ্ৰামা মহিলাৰীয়ে সংগীত লিখিছিল, তেওঁ গীত লিখিছিল। হাগ্ৰামা মহিলাৰীয়ে সংগ্ৰামৰ গীত লিখিছিল, বড়োসকলক আগবাঢ়ি যাবৰ কাৰণে সংগ্ৰামী গীত ৰচনা কৰিছিল। তদুপৰি তেওঁ প্ৰেমৰ গীত ৰচনা কৰিছিল। হাগ্ৰামা মহিলাৰী সংগ্ৰাম, প্ৰেম সকলোৰে গীত ৰচনা কৰিছিল। সেইবোৰ বড়ো যুৱক যুৱতী এতিয়াও গাই আছে। গতিকে আমি সেই বস্তুটো নতুন এটা আৱিষ্কাৰ হৈছে যে তেওঁৰ মনত এটা সুন্দৰ মন আছে। প্ৰথমবাৰৰ কাৰণে তেনেকৈ গম পাব যে তেওঁ এজন মানুহ। আমি আমাৰ সন্তান এটা ৰাস্তাটো পাৰ হ'লে আমি চিন্তা কৰোঁ, ৰাস্তা পাৰ হ'বলৈ দিবলৈ চিন্তা কৰোঁ। তেনেকুৱা স্থলত সেই ঘৰখন শিক্ষকৰ ঘৰ। আটাইকেইজন তেওঁৰ ককাই ভাই চব, কোনোবা শিক্ষক, কোনোবা চেৰিকালচাৰ বায়েক চাকৰিয়াল, বায়েক এগৰাকী স্কুলৰ টিচাৰ, দেউতাক শিক্ষক, ককায়েক দুজন বেংকৰ, এজন অফিচাৰ, এজন অভিযন্তা। তেওঁকো হাগ্ৰামা মহিলাৰীকো মানুহে তেওঁৰ পৰিয়ালে অভিযন্তা হোৱাটো বিচাৰিছিল। গতিকে সেই অভিযন্তা নহয় তেওঁ কিয় সশস্ত্ৰ সংগ্ৰামী হ'ল, সেই বস্তুখিনি তাত আছে। আৰু তেওঁৰ এজন সংগ্ৰামীৰ ঘৰৰ পৰিৱেশ কেনেকুৱা হয় যেতিয়া সশস্ত্ৰ সংগ্ৰামত এটা সন্তান ওলাই যায়, তাতে ঘৰখনৰ নুমলীয়া সন্তান, সেই ঘৰখনৰ কেনেকুৱা পৰিৱেশ হৈছিল, কেনেকুৱা পৰিস্থিতি হৈছিল, মাকৰ মনৰ কি কথা আছিল, দেউতাকৰ মনত কেনেকুৱা কথা আছিল। তেওঁ যেতিয়া জেলত আছিল, দেউতাকে দেখি চকু পানী টুকিছিল, এটা শব্দও ক'ব পৰা নাছিল। গতিকে সেইটো আৱেগিক মুহূৰ্ত। সেই কথাবিলাক আমি য'ত সন্তান ৰাস্তা পাৰ হওঁতে চিন্তা কৰোঁ, সেই মাকবিলাকে ভবা উচিত যে এটা জনগোষ্ঠীৰ কাৰণে কাম কৰিবলৈ যাওঁতে এজন মানুহ, এখন ঘৰ, এখন সমাজৰ কিমান ত্যাগ। বহুতে ক'ব খোজে যে বড়ো আন্দোলনৰ সময়ত, বড়োলেণ্ড আন্দোলনৰ সময়ত বহুত মানুহ মৰিছিল, কিবা হৈছিল। আপোনালোকে ভাবিব নোৱাৰে, মোৰ এই কিতাপখনত তালিকাখন আছে, 2624জন বড়ো মানুহৰ মৃত্যু হৈছিল। কম শ্বহীদৰ তালিকা, এখন বৰ দীঘলীয়া তালিকা। এইটো কম ছেক্ৰিফাইচ নহয় এটা জনগোষ্ঠীৰ। গতিকে সিমানখিনি মানুহ, কোনোবা পংগু, কোনোবা শ্বহীদ হৈছে, সকলোৰে বিনিময়ত তেওঁলোকে উন্নয়ন। কাৰণটো কি? উন্নয়ন লাগে। আমাক স্কুল লাগে পঢ়িবলৈ, আমাক চিকিৎসাৰ কাৰণে আমাক হস্পিটেল লাগে, আমাক যোগাযোগ লাগে। সেইটো এটা কম দুখৰ কথা নহয় যে আমাৰ সেইখিনিৰ কাৰণে আমি সংগ্ৰাম কৰিব লাগে। ইমানখিনি মানুহ মৰাৰ পিছত আজি বড়ো জনগোষ্ঠীয়ে সেই সুবিধাখিনি পাইছে। গতিকে সেই সুবিধাটো অকল বড়ো জনগোষ্ঠীয়ে পোৱা নাই,
অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সেই উপভোগ কৰিছে আজি ইঞ্জিনিয়াৰিং কলেজত পঢ়িব গৈছে মেডিকেলত পঢ়িবলৈ গৈছে অন্যান্য যিমানবিলাক আছে চেৰিকাল চব কথাত যিমান ডেভেলপ ৰাস্তা কোন আমাৰ কিবা বেলেগ মানুহ সেই ৰাস্তাৰে অকল বড়ো মানুহ গৈছে নেকি চব মানুহ গৈছে গতিকে সেই উন্নয়ন অসমৰ উন্নয়ন হৈছে সেই উন্নয়নৰ কাৰণে সেই অসমৰ উন্নয়নৰ কাৰণে এইটো BTC উন্নয়ন নহয় অসমৰ উন্নয়নৰ কাৰণে এজন মানুহে সিমানখিনি ত্যাগ কৰিছে সেইজন হৈছে আগ্ৰামা মহিলাৰী আৰু তেওঁ বড়ো জনগোষ্ঠীটোৰ কাৰণে তেওঁ ইমানেই ছেক্ৰিফাইচ মানে আপোচ নকৰে ত্যাগৰ লগত তেওঁ আপোচবিহীন এজন সংগ্ৰামী আমাৰ আজিকালি ৰাজনীতিত যোৱাৰ লগে লগে প্ৰথম প্ৰশ্নটোৱেই হ'ল আপোচ ৰাজনীতিকসকলৰ প্ৰথম কথাটোৱেই আপোচ কিন্তু আগ্ৰামা মহিলাৰ আপোচবিহীন জনগোষ্ঠীটোৰ কাৰণে তেওঁ যায় আপোচ ক'ত কৰে জনগোষ্ঠীৰ স্বাৰ্থ য'ত আছে তাত আপোচ কৰে চৰকাৰৰ লগত তেওঁ বাৰ্গেনিং কৰে মোৰ মানুহৰ কাৰণে এইখিনি দিব লাগিব তুমি এইখিনি উন্নয়ন কৰিব লাগিব তেতিয়া মই তোমাক ছাপোৰ্ট দিম তুমি মোক এইখিনি কৰি দিব লাগিব আপোচটো তেনেকুৱা আপোচ ৰাজনৈতিক নহয় তেওঁ জনগোষ্ঠীটোৰ কাৰণে আপোচবিহীন মানে তেওঁ জনগোষ্ঠীৰ স্বাৰ্থ হানি হোৱা কোনো কামত তেওঁ আপোচ নকৰে মই যিখিনি তেওঁক লগ পালোঁ কেইবাবাৰো তেওঁ পৰিয়ালৰ লগ পালোঁ গোটেই কোকৰাঝাৰৰ বিভিন্ন মানুহ লগ পালোঁ আৰু তেওঁ মানুহৰ অন্তৰত এনেকৈ সোমাই আছে চবেই কয় যে তেওঁ মানে দুখীয়াৰ কাৰণে তেওঁ ভগৱান বুলি কয় সেইটো এজন মানুহৰ মানে বহুত ডাঙৰ প্ৰাপ্তি আৰু সেইটো একদম সঁচা কথা যে তেওঁ মহিলাক সন্মান দিব জানে শিশুক মৰম কৰিব জানে ৰোগীক সহায় কৰিব জানে অসহায়ক সহায় তেওঁ বাট দেখুৱাব জানে গতিকে বড়ো মানে BTC এৰিয়া এতিয়া BTR গতিকে এতিয়াও আগ্ৰামা মহিলাৰী তাত এটা শক্তিশালী অসমৰ ৰাজনীতিত শক্তিশালী সময়ে সময়ে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰা যোগ্যতা দক্ষতা পৰিপক্কতা আছে বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰে কিন্তু তেওঁ আগবাঢ়ি যাওক সেইটোৱেই বিচাৰিছোঁ